हेलो फ्रेंड, आज আপোনালোকৰ লগত এটা চুজিৰ কেকৰ ৰেচিপি লৈ আহিছোঁ। একদম ইজি আৰু একদম সহজতে ঘৰতে বনাব পৰা। তাৰ বাবে লাগিব চুজি 3 কাপ, চেনি 2 কাপ, কণী 3টা, ৰিফাইন 1 কাপ আৰু বেকিং পাউডাৰ 1 চামুচ আৰু আপোনালোকৰ পছন্দ অনুসৰি ইলাইচি পাউডাৰ গুড়ি দিব পাৰে। গুড়ি কৰি লোৱা নাই, গোটেইখিনি সামগ্ৰী একেলগে মিক্সাৰত দি মিক্সিং কৰি লৈছোঁ। একেবাৰে ইজি আৰু এতিয়া কুকাৰটো ফ্ৰী হৈ থবৰ বাবে গেছৰ ওপৰত তুলি দিছোঁ। কাটি লৈছোঁ, এলমণ্ড বাদামখিনি ৰুফাল কৰি লৈছোঁ, কিচমিচখিনি কাটি লৈছোঁ। এয়া কুকাৰত ভিতৰত নিমখ দিছোঁ, নিমখখিনি তাৰপিছত কেকৰ বাতিটো আৰু কাপত 3টা সৰু সৰুকৈ কাপ কেক বনাবৰ বাবে দি দিছোঁ। এতিয়া ঢাকনিখন মাৰি দিছোঁ। এয়া 30 মিনিট হোৱাৰ পিছত এবাৰ খুলি চাইছোঁ হৈছে নে নাই। এতিয়া অলপ সময় বাকী আছে, তাৰ বাবে আকৌ এবাৰ ঢাকনিখন মাৰি দিছোঁ আৰু মোৰ গেছ ফ্লেমটো একদম ল' কৰি দিছোঁ। এয়া এতিয়া খাব পৰা হৈছে, ৰেডি। ঢাকনিখন খুলি ল'লোঁ, গেছটো নমাই দিছোঁ। এতিয়া খাবৰ কাৰণে একদম ৰেডি। একদম সহজ আৰু ইজি, এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে।